কি ভাবি আছে লিখিব পাৰিব নাই সেইটো কক এই টোটেল পেজটো সহিটো কৰিবলৈ কিমান জাগা মান ৰাখিব লাগিব মোৰ সহি পিছতো হ'ব আগতে মই যিটো লিখিব দিছো এটো লিখক আৰু এবিলাক কি লাগি আছে ক'ত আপোনাৰ লেফট সাইডত হেতু হবলা লেফট সাইড এইটোতো আপোনাৰ সাইডৰ পৰা কৈছো চিয়া আহি লাগিছে সাবজেক্ট বুলি লিখিম সেইবিলাক মই আপোনাক লিখিব দিছো নেকি মই আপোনাক যিটো লিখিব দিছো সেইটো নিলিখে কিয় সাৰ্কুলাৰটো মই ডাঙৰ হাতৰ এছে দিবলৈ বাধ্য হলো দেই কি লিখিছে নিজে পঢ়ি দিয়ক এছ দিছো মই বৰ্তমান কামটো চলি যাওক আমাৰ ER দিছো KULAR সাৰ্কুলাৰ মই দুটা মিডিয়ামৰ কাৰণে ৰাখিছো এইটো ইংলিছ বুজি পোৱা অফিচাৰখিনিয়ে চাব আৰু অসমীয়াত মই সাৰ্কুলাৰ বুলি লিখি দিছো এইটো খাটি অসমীয়া অফিচাৰখিনিয়ে পাব দুই সাইডৰ ৰাখিছো আৰু এটা কথা মই ইয়াতে এটা লিখি দিওঁ আমাৰ বেহাৰবাৰী ফালৰ পৰা নাযাব জানো দৰ্খাস্তখন ফ্ৰম বেহাৰবাৰী পোষ্টটো ভৰাই থওঁ অসমীয়া এতিয়া পিছৰখিনি কওক ছাৰ আমাৰ বেহাৰবাৰী আউটপোষ্টটো ছুটিকে BBOP কয় বোলে সেইটো আপুনি মোক ক'ব নালাগে মই আগতেই জানো ভেৰি গুড মই আকৌ ভাবিছিলো আপুনি লিখিব নোৱাৰিব বুলি ঠিক আছে খাতনি ভেৰি গুড থেংক ইউ হেতেৰিকা সঁচাকে যদি মই লিখি দিব পাৰিলোহেঁতেন এইটো হোল ঠেকত নহয় এইটো একে হাংগৰ ঠেকত পৰিলো ছাৰ মই চাৰেণ্ডাৰ কৰি দিলো এক্সট্ৰিমলি চৰি মই লিখিব নোৱাৰিম এইটো লাজ লগা নাই আপোনাৰ কিহৰ কাৰণে মোৰ লাজ লাগিব লাগেনো এটা সামান্য ইংৰাজী ৱৰ্ড লিখিব নাজানে সেইকাৰণে মই কিয় লাজ কৰিম কি কাৰণে লাজ পাব নালাগে আগতে সেইটো কওকচোন ইংৰাজৰ কাৰণে ইষ্ট ইণ্ডিয়া কোম্পানী সিহঁতে আমাৰ ভাৰতলৈ আহিলে বাণিজ্য কৰিবলৈ আমাক শাসন কৰিলে এই চুকত এটা টোপোলা আছে আমাক অত্যাচাৰ কৰিলে আমি আন্দোলনত জঁপিয়াই পৰিলো কিমান নিৰীহৰ তেজেৰে ভাৰত ভূমিৰ আঙুলি কৰিলো কত পিতৃ পুত্ৰ হাৰা হ'ল কত মাতৃৰ বুকু সোধা হ'ল এই মৃত্যু যাওকচোন ইয়াৰ পৰা যাওক এটা শব্দই আপোনাৰ মোৰ মাজত আজি বিভেদ আনি দিলে এয়া ইংৰাজ ছাৰ